নমস্কাৰ সকলোকে, মই অন্য এটা ভিডিঅ'লৈ আজি দুপৰীয়া সাজত বনাবলৈ ওলাইছোঁ তিলৰ সৈতে মাছৰ জোল। বহুত দিন হ'ল তিলৰ সৈতে মাছৰ জোলকণ খোৱাই নাই। ভাবিলোঁ ৰেচিপিটো বনাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। খাবলৈ খুব টেষ্টি হয় আৰু স্বাস্থ্যৰ কাৰণেও বহুত ভাল হয়। আহকচোন চাওঁ মই কেনেদৰে বনাইছোঁ। মাছখিনি প্ৰথমতে ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া অকণমান হালধি আৰু অকণমান নিমখ দি ভালদৰে সানি লৈছোঁ। এয়া মোৰ গোটেইখিনি মাছ সনা হৈ গৈছে। এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। এয়া মাছ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই জোলখিনি বনাবৰ কাৰণে কি ব্যৱহাৰ কৰিছোঁ আহকচোন চাওঁ। এটা পিঁয়াজ কাটি লৈছোঁ, এটা বিলাহী কাটি লৈছোঁ আৰু সৰু সৰুকৈ এটা আলু কাটি লৈছোঁ। এচামুচ নহৰু পেষ্ট লৈছোঁ আৰু এচামুচ আদাৰ পেষ্ট লৈছোঁ আৰু তিলকেইটা তিয়াই থৈছিলোঁ। এতিয়া উলিয়াই লৈ মিক্সিত পেষ্ট বনাই লৈছোঁ। কেৰাহী এটাত অকণমান মিঠাতেল দি দিছোঁ আৰু কাটি থোৱা আলুখিনি মই এতিয়া দি দিম। এচামুচ হালধি দি দিছোঁ আৰু অকণমান নিমখ দি ৰঙচুৱা হোৱালৈ ভালদৰে ফ্ৰাই কৰিব লাগিব। আৰু এয়া আলুখিনি মোৰ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া উলিয়াই লৈছোঁ। একেখিনি তেলতে মই এচামুচ পাঁচফোৰণ দি দিছোঁ। এটা শুকান জলকীয়া দি ভালদৰে লৰাই লৈছোঁ। কাটি থোৱা পিঁয়াজখিনি ইয়াতে দি দিছোঁ। ৰঙচুৱা হোৱালৈ ভাজি থাকিব লাগিব। এতিয়া মই বিলাহীখিনি দি দিছোঁ আৰু আদা নহৰু পেষ্টখিনি দি এচামুচ হালধি দি দিছোঁ আৰু বিলাহীখিনি গলি নোযোৱালৈ ভালদৰে ভাজি থাকিব লাগিব। এয়া মোৰ বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া মই তিলৰ পেষ্টখিনি দি দিছোঁ ইয়াতে। ভালদৰে লৰাই লৈছোঁ। এতিয়া তিলৰ কেঁচা গোন্ধ নোযোৱালৈ ভাজি থাকিব লাগিব। ইয়াতে মই এতিয়া দি দিম ভাজি থোৱা আলুখিনিও। ভালদৰে লৰাই লৈছোঁ আৰু সোৱাদ অনুযায়ী নিমখখিনিও দি দিছোঁ আৰু লগতে এচামুচ জীয়া জালুকৰ পেষ্ট দি দিছোঁ। এতিয়া ভালদৰে লৰাই লৈছোঁ যাতে তলত লাগি নধৰে। এয়া মোৰ হৈ গৈছে এতিয়া ভাজা। এতিয়া মই ইয়াতে পানী দি দিম। গৰম পানী ব্যৱহাৰ কৰিছোঁ মই। ভালদৰে লৰাই লৈ উতলিবলৈ ঢাকোন লগাই দিম। এয়া ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াতে মাছখিনি দি দিছোঁ আৰু 10 মিনিটমানৰ কাৰণে ঢাকোন লগাই দিম। এয়া 10 মিনিটৰ পিছত এতিয়া মোৰ মাছখিনি খাবলৈ ৰেডি হৈ গৈছে। আপোনালোকে বনাই খাবচোন এনেদৰে। খাবলৈ খুবেই টেষ্টি হয়। আনফালে ঢেকীয়া কেইডালমান আছিলে, সেইকেইডাল ধুনীয়াকৈ ধুই লৈছোঁ আৰু সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া এটা কেৰাহীত অকণমান মিঠাতেল দি দিছোঁ, লগতে পাঁচফোৰণ অকণমান আৰু গোটা জলকীয়া এটা আৰু এটা কাটি থোৱা পিঁয়াজ দি দিছোঁ। ভালদৰে লৰাই লৈছোঁ, অকণমান হালধি দি ৰঙচুৱা হ'লে ভাজি লৈছোঁ। এতিয়া মই দি দিছোঁ কাটি থোৱা ঢেকীয়াখিনি, লৰাই লৈছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখখিনি দি দিছোঁ। ঢাকোন লগাই লগাই ভালদৰে ভাজিছোঁ আৰু এয়া আমাৰ ঢেকীয়া খাবলৈ ৰেডি হৈ গৈছে। এতিয়া মই থালিখন সজাইছোঁ দুপৰীয়া সাজৰ বাবে। কোমোৰা ভাজি, ঢেকীয়া ভাজি, নেচেৰা মাছ ভাজি, লগতে তিলৰ সৈতে মাছৰ জোলকণ, অকণমান গোল নেমু আৰু লগতে এটা কেঁচা জলকীয়া। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।